নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সব কুশলে আছে চাগে। তো দাড়ি চুলিবিলাক মানে মোৰ অলপ বেছি হৈ গৈছে। আচলতে এটা কথা হ'ল, যিটো ল'ৰা তাত দাড়ি চুলি কাটি আছিল আমাৰ বহমপুৰত, ল'ৰাটো অলপ দিন আগত ঢুকাই গ'ল। খুব বেয়া লাগিল, যেনে সৰু ল'ৰা আছিলে, 20-22 বছৰমানহে হৈছিল। আৰু এনেকৈ এৰি যাব বুলি ভবা নাছিলোঁ ল'ৰাটোৱে। আৰু যি কি নহওক, সকলোবোৰ নিয়তিৰে খেলা। কোন কেতিয়া যাব লগা আছে কোনেনো জানে, আমিনো কেতিয়া গুচি যাওঁ কোনেওতো নাজানে। তো ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, এনেইতো কোৱা নাই। তো আহক আজি হৰি নাম লৈ আমাৰ কৰ্মভাগ আগবঢ়াওঁ। কৰ্ম মানেনো কি, ঘৰতে মানে আজি ঘোল অকণ খাওঁ বুলি ভাবিলোঁ। ঘোল কিছুমানে ভোগ বুলিও কয়, আৰু আমাৰ যেতিয়া আগতে নামঘৰত পাতে গৰখীয়া সকাম, আমি ভোগ দিয়া সকাম বুলি কওঁ। তো গৰুৰ কাৰণে আমাক আগবঢ়াই দিয়া হ'ল, আজি আকৌ এবাৰ খাওঁ বুলি ভাবিলোঁ। এয়া মাক বোৱাৰীয়েকে পূৰা কল বখলিয়াই আছে। বোৱাৰীয়েক মানে কি আৰু, মাক জীয়েকৰ নিচিনাই থাকে, খুব মৰম দুইজনীৰ মাজতে, ভাল লাগে। তো এয়া আমাৰ বস্তুবোৰ ৰেডি হৈ আছে, আপোনালোকক দেখুৱাইছোঁ। পিঠাগুড়ি, তাৰপিছত ঘৰৰ দৈ, মিঠৈটো ঘৰৰ নহয় দেই, কল, বাৰীৰ কল, চেনিকল, আৰু এয়া ঘিউ, গৰম মছলা। তো আমাৰ কল বখলীয়া হৈ গ'ল, তাৰ পিছৰ কামখিনি এতিয়া আৰম্ভ হ'ব আৰু। কল বেছি হ'ব নেকি, অকণমান কেইটামান কমাই দে। তো কলখিনি মানে এতিয়া গিলাচ দি ভালকৈ পিচি লৈছে। কিছুমানে মিক্সিতো পিছে, কিন্তু মিক্সিত পিচিলে যিটো আগত নামঘৰত খাওঁ সেইটো ঘোলৰ সোৱাদ নহয়গৈ। মিক্সিত পিচিলে বেছি গুড়া হৈ যায়। তো আমি গিলাচ দি পেলাই এনেকৈ পিচি খাওঁ। তো কলখিনি এতিয়া ভালকৈ মোহাৰি লোৱা হ'ল। আমাৰ মা আকৌ নলবাৰীৰ হয় দেই, আমাৰ মায়ে নলবৰীয়া গীত খুব গায়। মা এটা গাই দিওঁ নলবৰীয়া গীত। কিনো গান গোপাই নাচনোৱে দেখোন একো। মই গাড়ী দি আহিব নেকি? গা আৰু এটা কিবা। দুখৰ কথায়ে হৰিহে সংসাৰৰ জুই, জীৱনটো থাকে মানে বিফলে যায়, জীৱন ধৰা দুখৰ কথায়ে। ছোৱালীবিলাকৰ গুণৰ কথা কাণত ধপা দিওঁ, কুঞ্জনী কেইদিন ঘৰত নাহে, কমতে নেপাওঁ, জীৱন ধৰা দুখৰ কথায়ে। কলখিনি পিচি হোৱাৰ পিছত এতিয়া তাত মিঠৈ দিছে, মিঠৈখিনি মিলাই ল'ব ভালকৈ। সকলোৱে জানেই চাগে বনাব, সকলোৱে খাই চাগে, কিন্তু বিশেষকৈ জেঠমহীয়া মানে এই ভোগ খোৱা হয়, আৰু গৰখীয়া সকামটো জেঠমহীয়াই পতা হয়। এতিয়া জেঠমাহ শেষ হ'ল জানো? দিয়া আৰু পিঠাগুড়ি দিয়া হ'ল, দৈ দিয়া হৈছে এতিয়া, আৰু লগত গৰম মছলাও দিয়া হ'ল। তো কল, দৈ, পিঠাগুড়ি, মিঠৈ, ঘিউ, মৌ সকলো দি পেলাই আমাৰ ঘোল এতিয়া তৈয়াৰ হৈ গ'ল। খাম আৰু অলপ পিছত। খুব ভাল লাগে, কিন্তু বেছিকৈও খাই দিলে বহুত গৰম উঠে, আৰু ঠাণ্ডা দিনত আকৌ ঠাণ্ডা লাগে। মানে সত্যনাৰায়ণ পূজাত আগতে কিছুমানে ৰাতি ঠাণ্ডা দিনত পাতে, আৰু সত্যনাৰায়ণ পূজাত খাই একদম দাঁতে উঠে মাৰে আৰু ঠাণ্ডাত। আকৌ গৰম দিনত খাই দিলে আপোনাৰ একদম মানে বেছিকৈ খাই দিলে উশাহ ল'ব নোৱাৰা কৰি দিব।
সত্যনাৰায়ণ পূজাৰ ঘোলটো বেলেগ হয় অলপ, সেইটো অলপ বহুত বেলেগ বেলেগ বস্তু দিয়ে, কিন্তু আমাৰ এইটো যিটো মানে আগৰ পৰা খাই থকা অভ্যাস, এইটো ঘোল অলপ বেলেগ। এইটো মানে ইমান বস্তু দিয়া নহয়, ইয়াৰ সোৱাদটো অলপ বেলেগ হয়। এইটো অলপ খাবও পাৰি সৰহকৈ, কিন্তু সেইটো ঘোল আপুনি বেছিকৈ খাব নোৱাৰিব, অকণমান খালেই আভোগ কৰি আহে। তো এতিয়া আমাৰ ঘোল বনাই হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া আমি ঘোল খাম সকলোৱে। তো ঘোলৰ সোৱাদ হেনো ডোলাত খালেহে পোৱা যায়। আৰু মই কলপটুৱাৰ ডোলা বনাই লৈছোঁ, আজিকালি নাইকিয়াই হৈ গ'ল, ব্যৱহাৰ নোহোৱা হ'ল ডোলাটো। সকলোৱে প্লাষ্টিকৰ বাতি ব্যৱহাৰ কৰিবলৈ ল'লে। আগতে গাঁৱত ভোজ সকাম যিয়ে পাতক ডোলাত দিয়ে তৰকাৰী। এটা সময়ত একেবাৰে নেদেখাই হৈ যাবগৈ আৰু মানুহে এইবোৰ বস্তু। তো এতিয়া আমি ডোলাত ঘোল উলিয়াইছোঁ আৰু খাম এতিয়া সকলোৱে মিলি। তো বন্ধুসকল, আপোনালোকেও এদিন বনাই খাব। যিসকলেতো জানে তেওঁলোকে খায়ে থাকে, আৰু যিসকলে খোৱা নাই তেওঁলোকেও এদিন বনাই খাব। খুব ধুনীয়া সোৱাদ হয় বস্তুটো। তো আজিলৈ ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে, আৰু লাইক কমেণ্ট দি আমাক অকণ সঁহাৰি জনাব। ধন্যবাদ।